Hello, welcome to my channel Copy Paste Cafe, the Internet Cafe. আজি আমি শিকিম Central Industrial Security Forceৰ অনলাইন কেনেকৈ কৰে শৰ্ট ফৰ্মত CISF। প্ৰথমতে ক্ৰম ব্ৰাউজাৰত কৰিবলৈ Central Industrial Security Forceৰ ৰিক্ৰুটমেণ্টত গৈ আমি কনষ্টেবল ফায়াৰ 2024 মেইলত ক্লিক কৰিব লাগিব। মেইলত ক্লিক কৰাৰ পিছত তাত দেখিছেনে তিনিটা অপশ্যন আছে। নিউ ৰেজিষ্ট্ৰেশ্যন ফৰগেট পাৰ্চন, নিউ ৰেজিষ্ট্ৰেশ্যনত আমি ফাৰ্ষ্ট ক্লিক কৰিব লাগিব। এয়া মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ নাম, ভেৰিফাই নাম, যিমানখিনি খালী জেগা আছে সেইখিনি আপোনালোকে ভৰাব লাগিব। যে নামটো লিখি দিলোঁ, ভেৰিফাই নামটো কৰি দিলোঁ। নেক্সট এইটোতো অটো থাকে, থাকে কৰিলেই হ'ল। তাৰপিছত নিউ নেম চেঞ্জ যদি কৰা নাই কৰি থ'লেই হ'ল। নেমটো চেঞ্জ কৰা নাথাকে, যদি আপোনালোকে চেঞ্জ কৰা হয় তেতিয়া য়েছ কৰি পেলাই নতুন নাম কি যদি দিছিলে কিবা তাত দি দিব। দেন ফাদাৰ্ছ নেম, ভেৰিফাই ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম ভেৰিফাই দুবাৰ দিব লাগে SSC নিচিনাকৈ। তাৰপিছত ডেট অফ বাৰ্থটো ভৰাই দিলে। তাৰপিছত ভেৰিফাই ডেটত ক্লিক কৰিব লাগিব। এই গোটেইখিনি ক্লিক কৰাৰ পিছত কেপচাটো ক্লিক কৰি আপুনি নেক্সট পেজটোলৈ যাব পাৰিব। ছাবমিট কৰিলে এতিয়া নেক্সট পেজটো আহিলে মোবাইল নাম্বাৰ দিব লাগিব। চেম প্ৰচেছ দুবাৰ দিব লাগিব। দেন ইমেইল ID পুট কৰিব লাগিব। তাৰপিছত কনফাৰ্ম ইমেইল ID দিব লাগিব দুবাৰ। তাৰপিছত ডিক্লেৰেশ্যনটো পঢ়ি পেলাই আৰু সেই চেক বক্সটোত আই এগ্ৰি কৰি কেপচাটো মাৰি নেক্সট পেজলৈ যাব লাগিব। অকণমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ মোবাইললৈ ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ID আৰু পাছৱৰ্ডটো মোবাইললৈ যাব আৰু মেইললৈ যাব। তাৰপিছত তাত গৈ পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মেইন পেজটো খোল খাই যাব, মেইন এপ্লিকেশ্যন পেজটো খোল খাই যাব। এয়া আমাৰ পেজটো খোল খাই গ'ল। সেইটো পেজ খোল খালে ইয়াত যিমানখিনি আছে আপোনালোকে জানিবই ফিল আপ কৰিবলৈ, সেইকাৰণে মই পটাপট ফিল আপ কৰি দিছোঁ, সময়টো বেছিকৈ নষ্ট কৰা নাইকিয়া। আইডেণ্টিফিকেশ্যন মাৰ্কছ দুটা দিব লাগে। আপোনালোকৰ যদি কটা চিন বা তিল আছে তাত ভৰাই দিব। আৰু ফটোখনৰ তলত খালি ডেটটো লিখি দিব লাগিব হা। তাত খালি মেনশ্যন কৰি দিব। মই ওপৰত পাৰ হৈ গ'ল স্পীডত কৰাৰ কাৰণে। ডেটটো যে মেনশ্যন আছে বুলি তাত য়েছটো ক্লিক কৰি দিলে হৈ গ'ল। Thank you for watching this video until it is finished. If useful to you guys, please like and share this video. If you have any suggestions for us, leave a message in the comments field. Always support us by clicking the subscribe button because it means a lot to us. To the next video. See you. কোনটো ডেটত ফটো মাৰিছে আজি ডেটটোকে দি দিব, যোনখন অনলাইন কৰিব আৰু সেইদিনাখনে ফটোখন মাৰি আপলোড কৰি দিব। তাৰপিছত চেক কৰি নিউ পেজখন খোল খাই গ'ল। ফাইনেল ছাবমিশ্যন কৰি দিব। ফাইনেল ছাবমিশ্যন এবাৰ পঢ়ি চাব খালি দেই ভালকৈ। ফাইনেল ছাবমিশ্যন কৰাৰ পিছত আপোনালোকে ফটো, তাৰপিছত হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট, মাৰ্কশ্বিট, ফটো, হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট, ছিগনেচাৰ আৰু এডমিট কাৰ্ড দিব লাগিব। তাৰ চাইজটো কিমান থাকে জানে, মই পটাপট PDF কৰি পেলাই আপলোড কৰি দিছোঁ। ছিগনেচাৰৰ আপোনাৰ চাইজটো 10 পৰা 20ৰ ভিতৰত আৰু ফটো চাইজটো 30 পৰা 50 KB ভিতৰত থাকিলেই হ'ল। গোটেইখিনি দি দিব। আপোনালোকে জানিবই চাগে কেনেকৈ কৰে, দেখিছেনে পিক্সেলত গৈ পেলাই ফটোত গৈ পেলাই ফটোখন মানে ফটো অ'পেন উইথ পেইণ্টত অ'পেন কৰি ল'ব, তেতিয়া তাত পিক্সেলটো আৰু MBটো মিলাবলৈ সহজ হয়। তাত কৰি ল'ব। ফটো দি দিলোঁ, আপলোড হৈ গ'ল ফটো। এতিয়া ছিগনেচাৰটো দিম, ছিগনেচাৰ আপলোড হৈ গ'ল। অ'কে, ফাইনেল ডান, ছেভ এজ কৰি দিলোঁ। এতিয়া আমি পে'মেণ্টটো কৰিম। 100 টকা পে'মেণ্ট কৰিব লাগিব। UPI ID অপশ্যন আছে, UPI ID পে'মেণ্ট কৰি পেলাই QR চিলেক্ট কৰিব আৰু QR মোবাইলৰ QR স্কেন কৰি পেলাই 100 টকাটো পে'মেণ্ট কৰি দিব। 100 টকাটো পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ অনলাইনটো ছাকচেছফুলি কমপ্লিট হৈ যাব। সিমানে আৰু বেছি নাছিলে। যি কথা কৈ পেলাই সময় নষ্ট কৰা নাইকিয়া। যদি যিমানকেইটা মানে গুৰুত্বপূৰ্ণ কথা সেইখিনি ক'লোঁ। এনেকৈ আপুনি অনলাইন কৰি পেলাই আকৌ ৰেজিষ্ট্ৰেশ্যন আৰু পাছৱৰ্ড নাম্বাৰটো যোনটো মেইলত আহিছিলে, ফোনত আহিছিলে, সেইটো মাৰি দিব। মাৰাৰ পিছত যোনখন এপ্লিকেশ্যন কাগজ হ'ব সেইখন ডাউনলোড কৰি থ'ব, নাইবা প্ৰিণ্ট আউট কৰি ল'ব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আকৌ লগ পাম যদি কিবা অনলাইন আহে। বাই বাই।
এইখন এপ্লিকেশ্যন নাম্বাৰ দেখিছে এনেকৈ ছেভ কৰি থৈ দিব